Annexure A, list of suggestive activities to be conducted under twinning of school program. Twinning programৰ কেইবাটাও এক্টিভিটি দিয়া আছে। প্ৰথমে আছে ষ্টুডেণ্ট এক্সচেঞ্জ প্ৰগ্ৰেম, দ্বিতীয়তে আছে টিচাৰ এক্সচেঞ্জ প্ৰগ্ৰেম, তৃতীয়তে আছে ৱৰ্কশ্বপ সেমিনাৰ। ঠিক তেনেদৰে 4 নম্বৰত আছে কম্পিটিশ্যন, 5 নম্বৰত আছে অবজাৰভেশ্যন এণ্ড চেলিব্ৰেশ্যন অফ ইম্পৰ্টেণ্ট ডেজ, 6 নম্বৰত এক্টিভিটি টু প্ৰমোট এৱাৰনেছ টু এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন হেল্থ এণ্ড হাইজিন, 7 নম্বৰত আছে এক্টিভিটি টু প্ৰমোট ৰিডিং ৰাইটিং স্কিল। এই এক্টিভিটিসমূহ সম্পন্ন কৰাৰ পিছত এই তথ্যসমূহ সংৰক্ষণ কৰিব যে লাগিব তাৰ নিৰ্দেশনা 8 নম্বৰ পইণ্টত স্পষ্টকৈ উল্লেখ কৰা হৈছে। দি স্কুল উইল ডকুমেণ্ট দ্য ডিটেইলছ অফ এক্টিভিটি কণ্ডাক্টেড এলং উইথ দ্য আউটকাম অফ দ্য টুইনিং প্ৰগ্ৰেম। Records of the same must be maintained in every school with good photograph. এই ভিডিঅ'টোত তথ্যখিনি কেনেকৈ সংৰক্ষণ কৰিব লাগিব সেই সম্পৰ্কে যৎপৰোনাস্তি চেষ্টা কৰা হ'ব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। ইয়াতে দুখন বিদ্যালয়, টুইনিং অফ স্কুলৰ দুখন বিদ্যালয় কাল্পনিক হিচাপে নামাকৰণ কৰা হৈছে আৰু সেই স্কুল দুখনৰ মাজত টুইনিং প্ৰগ্ৰেম হ'লে স্কুল দুখনে প্ৰগ্ৰেমৰ তথ্যসমূহ কেনেধৰণে প্ৰচিডিং কৰি লিখিব আৰু ফটোগ্ৰাফসমূহ তাত কেনেকৈ সংলগ্ন কৰিব সেই সম্পৰ্কে ভিডিঅ'টোত আপোনালোকে গম পাব আৰু এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। টুইনিং অফ স্কুল, বনপুৰ LP স্কুল, ধলপুৰ M স্কুল। শিক্ষণ উন্নয়ন আৰু বিদ্যালয়ৰ শিক্ষণীয় ফলাফল উন্নয়ন কৰাৰ লক্ষ্য আগত ৰাখি উভয় বিদ্যালয়ৰ ভাল অভ্যাস আৰু গুণবোৰ আদান প্ৰদানৰ সুবিধাৰ্থে বন্ধু বিদ্যালয়ৰ টুইনিং স্কুলৰ প্ৰয়োজন। বন্ধু বিদ্যালয়ৰ দ্বাৰা উভয় স্কুলৰ সবল আৰু দুৰ্বল দিশসমূহ বিষয়ে জানিব পৰা যায়। বন্ধু বিদ্যালয়ত এখনে আনখনৰ ধাৰণা, কৌশল, উদ্ভাৱনী উৎস আয়ত্ত কৰিবলৈ সমৰ্থ হয়। উভয় বিদ্যালয়ে নিজৰ দুৰ্বল দিশসমূহ সংস্কাৰ কৰি ভাল গুণবোৰৰ অভ্যাস কৰি সোনকালে ভাল স্কুলত পৰিণত কৰিবলৈ সুবিধা পায়। বন্ধু বিদ্যালয়ৰ উভয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি উঠে। ছাত্ৰ ছাত্ৰীৰ সৰু সৰু দলত ভাগ কৰি সূক্ষ্মভাৱে নিৰীক্ষণৰ মাজেৰে প্ৰতিযোগিতামূলক মনোভাৱ আৰু এখনে আনখনক ভালদৰে কৰি দেখুওৱাৰ মানসিকতা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকবৃন্দৰ মাজত গঢ়ি উঠে। ছাত্ৰ ছাত্ৰীৰ ভাল অভ্যাসবোৰ নোট কৰি প্ৰয়োজন অনুসৰি শিক্ষক ছাত্ৰ ছাত্ৰীৰ মাজৰ আলোচনা কৰি বাস্তৱায়িত কৰাৰ পৰিকল্পনা কৰিব পাৰি। ইয়ে হৈছে টুইনিং অফ স্কুলৰ প্ৰধান উদ্দেশ্য। চৰকাৰী নিৰ্দেশ অনুসৰি আজি 1/10/2024 তাৰিখে গড়মূৰ মণ্ডলৰ অন্তৰ্গত বনপুৰ LP স্কুলে ধলপুৰ M স্কুললৈ যাত্ৰা কৰে। টুইনিং স্কুল বন্ধু বিদ্যালয়ৰ প্ৰথম কাম হৈছে তথ্যৰ আদান প্ৰদান কৰা। ধলপুৰ M স্কুলৰ নডেল শিক্ষক শ্ৰীমান বিকাশ পায়েঙে নিজৰ বিদ্যালয়ৰ তথ্যসমূহ বন্ধু বিদ্যালয়ক জনায়। বিদ্যালয়খনৰ নাম, ছাত্ৰ ছাত্ৰীৰ নাম, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ সুবিধাসমূহ, বিদ্যালয়ৰ পকী ঘৰৰ সুবিধা আছে, ছাত্ৰ ছাত্ৰীৰ অনুপাতে শ্ৰেণীকোঠা আছে, বিদ্যালয়ৰ বাউণ্ডৰী ৱাল আছে, বৈদ্যুতিক সা সুবিধাবোৰ বাল্ব, ফেন, টেলিভিছন, স্মাৰ্ট ক্লাছ ইত্যাদি ব্যৱস্থাবোৰ আছে, খেলপথাৰ সুবিধা আছে, কিটচেন ছিট, টয়লেট, ইউৰিনেল বোথ বয়জ এণ্ড গাৰ্লছ, ৰানিং ৱাটাৰ সুবিধা আছে, জল জীৱনৰ খোৱাপানী সুবিধা আছে, বিদ্যালয়ৰ ওচৰত 100 মিটাৰ দূৰত থকা দোকানত ধঁপাতজাতীয় দ্ৰব্য ব্যৱহাৰ হোৱা নাই ইত্যাদি। বিদ্যালয়ৰ অভাৱত থকা বিষয়সমূহৰ বিষয়ে তথ্য লিপিবদ্ধ কৰিব লাগিব। যদি শ্ৰেণী আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ আছে তেন্তে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ লগতে
বন্ধু শিক্ষকৰ সহায়ত শৈক্ষিক সমৰ্থন লোৱা লিপিবদ্ধ কৰিব লাগিব। স্কুল ডেভেলপমেণ্ট প্লেন SDPৰ পৰিকল্পনা যুগুতাব লাগিব। পৰামৰ্শ প্ৰদান কৰিব লাগিব। ইয়াৰ পিছৰ দিনাখন আকৌ নেক্সট এটা দিনত আজি 1/10/2024 তাৰিখ বনপুৰ LP স্কুলৰ ৪ৰ্থ আৰু ৫ম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ শিক্ষক বীৰেন নাথ মহিমৰা আৰু অনিল ভৰালীৰ ছাৰৰ নেতৃত্বত বন্ধু বিদ্যালয় ধলপুৰ ME স্কুললৈ যাত্ৰা কৰে। উক্ত ছাৰসকলৰ নেতৃত্বত অহা ছাত্ৰ ছাত্ৰীসকলৰ নামবোৰ হ'ল ৰুমিনাথ ৪ৰ্থ শ্ৰেণী, বিমান কামান, ৰূপালী মিলি, ৰাজু বৰা, বিপিন নৰ, ৰবীন নাথ, হৃদয় দাস, জিয়া ভৰালী, অঞ্জন গগৈ, ৰচনা পেগু। ওপৰৰ ছাত্ৰ ছাত্ৰীসকল বন্ধু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত চিনাকি হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীৰ লগত কিছুমান সান মিহলি ৱাৰ্ম আপ খেল খেলে। তাৰ পাছত উভয় স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত মুক্ত কথোপকথন হয়। যৌথ নৃত্য, গীত, অভিনয়, পৰিৱেশ সজাগতা, গোট প্ৰেক্টিছৰ ক্ৰিয়াকলাপ উভয়ভাৱে দেখুওৱা হয়। গৃহস্থ বিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীৰ পৰস্পৰে পৰস্পৰৰ সহযোগিতাই উৎসাহ আৰু প্ৰেৰণা যোগায়। এই এক্টিভিটিবিলাক কৰাৰ দুখন ভাল ফটো প্ৰচিডিংখনৰ মাজতে ইয়াতে সংৰক্ষণ কৰি ৰাখিব লাগিব। নেক্সট আকৌ এটা দিনত 10/11/2024 তাৰিখ উক্ত বাৰটো ধলপুৰ ME স্কুলৰ প্ৰধান জয়ন্ত বৰা আৰু সহ শিক্ষকদ্বয় ৰাজেশ নৰ আৰু দিগন্ত শইকীয়া ছাৰে বিদ্যালয়ৰ ৩য়, ৪ৰ্থ আৰু ৫ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সহিতে বন্ধু বিদ্যালয় বনপুৰ LP স্কুললৈ যায়। ছাৰসকলৰ নেতৃত্বত যোৱা ছাত্ৰ ছাত্ৰীসকল হ'ল মহেশ নৰ, অজিত গগৈ, হিৰণ্য ভৰালী, মৰমী শইকীয়া, কৃষ্ণ দাস, ৰবি বৰা, ৰবীন দাস, মোহন মিলি, প্ৰবীণ নাথ, অনন্ত টায়ে। ওপৰৰ ছাত্ৰ ছাত্ৰীসকল বন্ধু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত চিনাকি হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীৰ লগত কিছুমান সাত মিহলি ৱাৰ্ম আপ খেল খেলে। তাৰ পাছত উভয় স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত মুক্ত কথোপকথন হয়। বনপুৰ LP স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এটি সমবেত সংগীত পৰিৱেশন কৰে। গীত, যৌথ নৃত্য, গোট প্ৰেক্টিছ ক্ৰিয়াকলাপ উভয়ে প্ৰদৰ্শন কৰে। ধলপুৰ ME স্কুলৰ মৰমী শইকীয়াই সুললিত কণ্ঠৰে এটি গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে। বিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰী পৰস্পৰে পৰস্পৰৰ সহযোগিতাই উৎসাহ আৰু প্ৰেৰণা যোগায়। তাৰ পাছত কুইজ, কবিতা আবৃত্তি আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতা অনুষ্ঠিত কৰা দুখন ভাল ফটো ইয়াতে সংযোগ কৰি ৰাখিব লাগিব। চৰকাৰী নিৰ্দেশনাত উল্লেখ থকা চৰকাৰী কাৰ্যসূচী অনুসৰি বিশেষ দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰিব লাগে। সেয়েহে উভয় বিদ্যালয়ে 14 নৱেম্বৰ শিশু দিৱস পালনৰ উপলক্ষে ধলপুৰ ME আৰু বনপুৰ LP উভয়ে ধলপুৰ ME স্কুলত মিলিত হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোত শিশু দিৱস হিচাপে পালন কৰা হয়। এই সন্দৰ্ভত দিনটোৰ তাৎপৰ্য ধলপুৰ ME স্কুলৰ প্ৰধান শিক্ষক মহোদয়ে বক্তব্য ৰাখে। ছাত্ৰ ছাত্ৰীয়েও শিশু দিৱসৰ বিষয়ে কয়। দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ পায়। পুৰস্কাৰ পোৱা ছাত্ৰ ছাত্ৰীৰ ফটো ইয়াতে সংযোগ কৰি ৰাখিব লাগিব। আজি পুনৰ 30/11/2024 তাৰিখৰ ভিতৰত যিকোনো এটা তাৰিখত আমি ল'ব পাৰোঁ, যিহেতু আমাৰ এই টুইনিং অফ স্কুল প্ৰগ্ৰেমটো 2024-25 শিক্ষাবৰ্ষৰ 2024 চনৰ নৱেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰত পাতাৰ নিৰ্দেশ চৰকাৰে প্ৰদান কৰিছে। সেই তাৰিখৰ ভিতৰত
বিভাগীয় নিৰ্দেশনা অনুসৰি শিক্ষক শিক্ষয়িত্ৰী আদান প্ৰদান ক্ৰিয়াকলাপ অৰ্থাৎ টিচাৰ এক্সচেঞ্জ অধীনত ধলপুৰ বিদ্যালয়ৰ শিক্ষকে ধলপুৰ বিদ্যালয়ত পাঠ আগবঢ়াই শৈক্ষিক আৰু সহশৈক্ষিক বিষয়ত সহায় আগবঢ়ায়। উদাহৰণস্বৰূপে এ স্কুলে বি স্কুলক আৰু বি স্কুলে এ স্কুলক পাঠ আদান প্ৰদান কৰা উৎসাহ প্ৰদান কৰে। শিক্ষকৰ উদ্ভাৱনী ইনোভেটিভ ৱৰ্কছ প্ৰদৰ্শন কৰে। জ্ঞান আহৰণৰ কৌশলবোৰৰ ক্ষেত্ৰত উভয় শিক্ষক বৃন্দৰ আলোচনা হয়। শিক্ষক ছাত্ৰ ছাত্ৰী উভয় স্কুলে যুটীয়াভাৱে ফটো সংযোগ কৰি ইয়াতে সময়টো বা সেই মমেণ্টটো তাতে ধৰি ৰাখিব লাগিব। শেষত চিল চহী কৰি এই তথ্যসমূহ বিদ্যালয়ত সংৰক্ষণ কৰিব লাগিব। প্ৰয়োজনত বিদ্যালয় বা গুণোৎসৱত যদি প্ৰয়োজন হয় তেতিয়া বিদ্যালয়খনে নিৰ্দিষ্ট কৰ্তৃপক্ষক দেখুৱাব পৰাকৈ সাজু থাকিব লাগিব। যিহেতু আমাক চৰকাৰে যিমানখিনি ফাণ্ড দিছে তাৰ ন্যূনতম এটা ফাণ্ড আমি এই তথ্যখিনি সংৰক্ষণ কৰি ৰখাৰ ক্ষেত্ৰত খৰচ কৰিব লাগিব। আৰু সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোকে যদি এই প্ৰচিডিংখন চাই ভাল পাইছে, প্ৰস্তাৱনাটো যদি চাই ভাল পাইছে, তেতিয়াহ'লে এই PDFটো সংগ্ৰহ কৰিব পাৰিব তলতে এই ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।